নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি বিজ্ঞানৰ প্ৰথম পাঠ উদ্ভিদৰ পৰিপুষ্টিৰ অষ্টম খণ্ডটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যোৱা দিনকেইটাত প্ৰথমৰ পৰা সপ্তম খণ্ডলৈ উদ্ভিদৰ পৰিপুষ্টিৰ বিভিন্ন বিষয় যেনে সালোক সংশ্লেষণ পতংগভোজী উদ্ভিদ পৰজীৱী উদ্ভিদ মৃতজীৱী উদ্ভিদ এই সকলোবোৰৰ কথা আমি আলোচনা কৰিছিলোঁ তোমালোকে নিশ্চয় ভিডিঅ'কেইটা চালা যদিহে চোৱা নাই ভিডিঅ'কেইটা চাবা গতিকে আমি আজি অষ্টম খণ্ডটো আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল আজি অষ্টম খণ্ডৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে মাটিত পৰিপোষকবোৰ কেনেকৈ পুনৰ পূৰ হয় এতিয়া পৰিপোষক শব্দটো তোমালোকে পাঠৰ আৰম্ভণিতে পাইছিলা যে পৰিপোষক মানে হৈছে পুষ্টিকাৰক দ্ৰব্য এতিয়া তোমালোকে বাৰু কেতিয়াবা টাবত ফুল ৰুই পাইছানে ঘৰত যেতিয়া তোমালোকে কোনোবাই যদি ৰুই পাইছে তেতিয়াহ'লে গম পাবা যে যেতিয়া প্ৰথম ফুলজোপা ৰোৱা হয় তেতিয়া কি হয় ফুলজোপাৰ লগতে টাবটোত কি গোবৰ সাৰ কেঁচু সাৰ এইবিলাক সাৰ দিয়া হয় আৰু তোমালোকে যেতিয়া 1-2 বছৰৰ পিছত দেখিবা যে টাবটোত থকা সেই মাটিখিনি ভিতৰত যিখিনি মাটি আছিলে মাটিখিনি কি হৈ গৈছে শুকান নিচিনা হৈ গৈছে আৰু ফুলজোপাৰ চেহেৰাটো খুব বেয়া হৈ গৈছে তেতিয়া কি কৰোঁ আমি আকৌ পুনৰ সেই মাটিখিনি হলাই লৈ বা ভিতৰত থকা যিখিনি গোবৰ সাৰ আছিলে সেইবিলাক কি হয় আমি পেলাই দিওঁ আৰু নতুনকৈ গোবৰ সাৰ দি তাত আকৌ ধুনীয়াকৈ ফুলজোপা ৰুই দিওঁ তেতিয়া কি হয় আকৌ ফুলজোপা ধুনীয়া এটা চেহেৰা হৈ যায় গতিকে কি হৈছিলে সেই টাবটোৰ ভিতৰত পুষ্টিকাৰক দ্ৰব্যবোৰ কমি গৈছিলে আৰু পুষ্টিকাৰক দ্ৰব্যবোৰ কোনে শোষণ কৰিছিলে পুষ্টিকাৰক দ্ৰব্যবোৰ সেই ফুলজোপাই শোষণ কৰিছিলে আমি গছে পুষ্টিকাৰক দ্ৰব্যবোৰ শোষণ কৰাৰ কথা আমি নিশ্চয় আলোচনা কৰিছিলোঁ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত গতিকে চোৱাচোন বাৰু তোমালোকে বাৰু খেতিয়কে পথাৰত জৈৱিক বা ৰাসায়নিক সাৰ ছটিওৱা দেখিছানে বা মালিয়ে ঘাঁহনি বা টাবত সাৰ প্ৰয়োগ কৰা দেখিছানে আমি নিশ্চয় দেখিছোঁ আমি খেতিয়কে পথাৰত আমি কঠিয়াবিলাক যেতিয়া চাপৰ হৈ থাকে তেতিয়া কি হয় তাত আমি সাৰ ছটিওৱা দেখিছোঁ বা কঠিয়া পৰাৰ আগতে আমি সাৰ দিয়া দেখিছোঁ গতিকে তোমালোকে বাৰু জানানে এই সাৰবোৰ মাটিত কিয় মিহলোৱা হয় এতিয়া আমি চাওঁচোন কি লিখিছে তোমালোকে শিকি আহিছা যে উদ্ভিদে মাটিৰ পৰা খনিজ পৰিপোষক দ্ৰব্য শোষণ কৰে পুষ্টিকাৰক দ্ৰব্যবোৰ শোষণ কৰে পৰিপোষক মানে কি তোমালোকে এটা কথা মনত ৰাখি ল'বা যে পৰিপোষক শব্দটোৰ অৰ্থই হৈছে পুষ্টিকাৰক দ্ৰব্য গতিকে মাটিত সিহঁতৰ পৰিমাণ কমি গৈ থাকে আমি এতিয়া টাবৰ উদাহৰণটোকে ল'ব পাৰোঁ সেই ফুলজোপাই কি হৈছিলে পুষ্টিকাৰক দ্ৰব্যবোৰ শোষণ কৰাৰ ফলত সেই টাবটোৰ ভিতৰত থকা মাটিখিনিত পুষ্টিকাৰক দ্ৰব্য কমি গৈ আছিলে ৰাসায়নিক আৰু জৈৱিক সাৰত উদ্ভিদৰ আৱশ্যকীয় পৰিপোষক লৱণ যেনে নাইট্ৰজেন পটাছিয়াম আৰু ফছফৰাছ আদি থাকে এতিয়া আমি ৰাসায়নিক আৰু জৈৱিক সাৰত কি উপাদান থাকে বুলি মানে পৰিপোষক লৱণ থাকে বুলি পালোঁ যে নাইট্ৰজেন আমি কালি পাইছিলোঁ যে যিটো পতংগভোজী উদ্ভিদৰ কথা পঢ়িছিলোঁ তেতিয়া সিহঁতি মাটিৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰিব নোৱাৰাৰ কাৰণে কি কৰে পোক পতংগৰ পৰা সেই প্ৰটিন নাইট্ৰজেনৰ সহায়ত কি হয় প্ৰটিন প্ৰস্তুত হয় উদ্ভিদৰ দেহত গতিকে সেই প্ৰটিন ডাইৰেক্ট পোক পৰুৱাৰ পৰা সংগ্ৰহ কৰে পটাছিয়াম তোমালোকে শুনিছা খেতিয়কৰ যদি তোমালোকৰ ঘৰত খেতি কৰে তেতিয়াহ'লে পটাছ ফছফৰাছ এইবিলাক দিয়া শুনিছাই গতিকে আমি প্ৰায় চিনাকি হ'লেও তোমালোকে এইখিনি নোট কৰি যাবা এতিয়া মাটিত যদি আমাক যদি প্ৰশ্ন এটা সোধে যে ৰাসায়নিক আৰু জৈৱিক সাৰত উদ্ভিদৰ অত্যাৱশ্যকীয় পৰিপোষক লৱণ কি থাকে তেতিয়াহ'লে আমি লিখিম যে নাইট্ৰজেন পটাছিয়াম আৰু ফছফৰাছ আৰু বিভিন্ন ধৰণৰ ইত্যাদি বুলিও লিখিব লাগিব গতিকে ইয়াৰ ওপৰতো বহুত আছে গতিকে আমি এইকেইটাকে মনত ৰাখি থ'ব লাগিব সময়ে সময়ে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে এই পৰিপোষকবোৰ মিহলোৱা প্ৰয়োজন আমি যেনেকৈ টাবটোৰ উদাহৰণটো লৈছিলোঁ যে টাবটো যেতিয়া উদ্ভিদজোপাৰ চেহেৰাটো মানে যেতিয়া স্বাস্থ্যটো বেয়া হৈ গ'ল তেতিয়া কি হ'ল আমি মাটিত আকৌ নতুনকৈ সাৰ মিহলাবলগীয়া হৈছিলে গতিকে সেইকাৰণে কি হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰতিডোখৰ খেতিতে তেতিয়া কি হয় পৰিপোষকবোৰ মিলাব লাগিবই এতিয়া চোৱাচোন ইয়াত লিখিছে যে আমি উদ্ভিদসমূহ ৰোপণ কৰি সিহঁতৰ স্বাস্থ্য অক্ষুণ্ণ ৰাখিব পাৰিম যদিহে সেই উদ্ভিদবোৰৰ বাবে আৱশ্যকীয় পৰিপোষকবোৰ আমি পূৰ কৰিব পাৰোঁ এতিয়া আমি যিটো কথা আমি টাবৰ কথাটো উল্লেখ কৰিছিলোঁ গতিকে সেই কথাখিনিকে লিখিছে যে উদ্ভিদজোপাৰ স্বাস্থ্য অক্ষুণ্ণ ৰাখিব পাৰিম যদিহে আমি মাটিডোখৰ আমি পৰিপোষকবোৰ পূৰ কৰি থাকিব পাৰিম
সাধাৰণতে প্ৰটিন প্ৰস্তুত কৰিবলৈ শস্যক যথেষ্ট পৰিমাণে নাইট্ৰজেনৰ আৱশ্যক গতিকে আমি এইটো পাইছিলোঁ যে আগতে মই উল্লেখ কৰিছোঁ যে প্ৰটিন প্ৰস্তুত কৰিবৰ কাৰণে উদ্ভিদৰ নাইট্ৰজেন গেছৰ আৱশ্যক হয় সিহঁতি সাধাৰণতে কি হয় পাতৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে কিন্তু সেই পাতে একো নাইট্ৰজেন শোষণ কৰিব নোৱাৰে গতিকে ইয়াৰ শোষণ কৰা পদ্ধতি বা ই নাইট্ৰজেন গ্ৰহণ কৰা পদ্ধতিও অলপ বেলেগ ধৰণৰ হয় গতিকে চোৱাচোন শস্য চপোৱাৰ পিছত মাটিত নাইট্ৰজেনৰ অভাৱ হয় কিয় অভাৱ হয় কাৰণ এডোখৰ শস্য খেতি যেতিয়া একেবাৰে কঠীয়া সিঁচাৰ পৰা যেতিয়া ধান কটালৈকে বা শস্য চপোৱালৈকে যেতিয়া আমি হেৰি কৰোঁ গোটেই কামখিনি তেতিয়া কি হয় সেই উদ্ভিদজোপাই বা সেই শস্যখিনিয়ে সেই মাটিৰ পৰা সেই পুষ্টিকাৰক দ্ৰব্যবোৰ শোষণ কৰি শেষ কৰি মানে কমাই দিয়ে গতিকে তাত কি হয় নাইট্ৰজেনৰ অভাৱ হয় তাৰপিছতে যদি আকৌ আমি নেক্সট টাইম খেতি কৰিব লগা হয় তেতিয়াহ'লে আমি পুষ্টিকাৰক দ্ৰব্যবোৰ বা পৰিভৱবোৰ পূৰণ কৰি ল'ব লাগিব তোমালোকে জানা যে বায়ুত যথেষ্ট পৰিমাণে নাইট্ৰজেন গেছ আছে যদিও উদ্ভিদে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰাৰ দৰে নাইট্ৰজেনক বায়ুৰ পৰা শোষণ কৰিব নোৱাৰে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই কথাটো যেনেকৈ আমাৰ কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে শোষণ কৰিব পাৰে তেনেকৈ নাইট্ৰজেন গেছ শোষণ কৰিব নোৱাৰে অথচ নাইট্ৰজেন গেছ বায়ুত সকলোতকৈ বেছি পৰিমাণত পোৱা যায় উদ্ভিদৰ বাবে দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰজেনহে আৱশ্যক এতিয়া নাইট্ৰজেন গেছ নহয় উদ্ভিদক কি দৰকাৰ হ'ব নাইট্ৰজেনৰ দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰজেন যৌগ গতিকে এই নাইট্ৰজেন যৌগ ক'ৰ পৰা পাব এতিয়া চোৱাচোন ৰাইজোবিয়াম বেক্টেৰিয়াই বায়ুমণ্ডলীয় নাইট্ৰজেন শোষণ কৰিব পাৰে আৰু ই দ্ৰৱণীয় অৱস্থালৈ ৰূপান্তৰ কৰে এতিয়া ৰাইজোবিয়াম তোমালোকে এইটো নোট কৰি ল'ব পাৰা এইটো তোমালোকৰ কিতাপত প্ৰশ্নটো আছে ৰাইজোবিয়াম এবিধ বেক্টেৰিয়া ই কি কৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰি নাইট্ৰজেন যৌগলৈ বা নাইট্ৰজেন দ্ৰৱণীয়লৈ ৰূপান্তৰ কৰিব পাৰে কিন্তু ৰাইজোবিয়ামে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে এতিয়া ই কি হয় বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ৰাইজোবিয়াম বেক্টেৰিয়াই ই নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে সেয়েহে ই বুট মাহ মগুৰ মাহ মটৰ মাহ মগু বিন আৰু অন্যান্য মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু সেই উদ্ভিদবোৰক নাইট্ৰজেন যোগান ধৰে এতিয়া চোৱাচোন আমি আগতে পাইছিলোঁ যে এবিধ সহজীৱী তাৰমানে আমি ইয়াৰ আগৰ খণ্ডতে আলোচনা কৰিছিলোঁ যে সেই অনুজীৱ বা সেই ভেঁকুৰ বা বেক্টেৰিয়াবিধে কি কৰে উদ্ভিদজোপাৰ পৰা খাদ্য গ্ৰহণ কৰে আৰু উদ্ভিদজোপায়ো সেই বেক্টেৰিয়াবিলাকৰ পৰা বা ভেঁকুৰবিলাকৰ পৰা কি কৰে খাদ্য পায় গতিকে ইটোৱে সিটোক সহায় কৰি থকা নিচিনাকৈ সিহঁতি একেলগত বাস কৰে আৰু সেইকাৰণে সিহঁতক কি বুলি কোৱা হয় সহজীৱী জীৱ বুলি কোৱা হয় এইটো চোৱা মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু সেই উদ্ভিদবোৰক নাইট্ৰজেন যোগান ধৰে তোমালোকে যেতিয়া মৃতজীৱী উদ্ভিদ পাইছিলা মৃতজীৱী উদ্ভিদৰ ভালকৈ পঢ়িলে তোমালোকে গম পাবা যে এই কথাটো তাতো উল্লেখ আছে তাতে আমাৰ সহজীৱী উদ্ভিদ জীৱৰ কথা তাত উল্লেখ আছেই গতিকে তোমালোকে ভালদৰে পঢ়িবা প্ৰায়বোৰ মাহ বা দাইল মাহজাতীয় উদ্ভিদৰ পৰা পোৱা যায় ইয়াৰ পৰিৱৰ্তে উদ্ভিদজোপাই বেক্টেৰিয়াবোৰক খাদ্য আৰু এইটো মাহজাতীয় উদ্ভিদৰ শিপা গতিকে এইটো কথা আমি আলোচনা কৰিমগৈ পিছত খাদ্য আৰু আশ্ৰয় দিয়ে সিহঁতে গতিকে সিহঁতৰ এটা সহযোগী সম্বন্ধ আছে এই সহযোগিতা খেতিয়কৰ বাবে অতি তাৎপৰ্যপূৰ্ণ তেওঁলোকে এই মাহজাতীয় উদ্ভিদ ৰোপণ কৰে আৰু তাত নাইট্ৰজেনযুক্ত সাৰ মাটিত মিহলোৱাৰ প্ৰয়োজন নহয় এতিয়া কথাটো কি হ'ল আমি ভালদৰে হয়তো বুজি নাই পোৱা যে কিয়নো ইহঁতি মানে খেতিয়কে যেতিয়া মাটিত মাহজাতীয় শস্য উৎপাদন কৰে তেতিয়া কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰিব লগা নহয় এতিয়া চোৱা ইয়াত মই এটা কথা উল্লেখ কৰিছোঁ কিতাপত সেইটো কথা উল্লেখ নাই তোমালোকে ক্লাছ 8ত ছেকেণ্ড চেপ্টাৰত পাবা যে অনুজীৱৰ শত্ৰু আৰু মিত্ৰ বুলি তাত এটা কথা উল্লেখ আছে যে ৰাইজোবিয়াম বেক্টেৰিয়াই এতিয়া মই তোমালোকক যি চিত্ৰ দেখাইছিলোঁ এই চিত্ৰত এইটো হৈছে মাহজাতীয় শস্যৰ শিপা এই মাহজাতীয় শস্যৰ শিপাত কিছুমান টেমুনা ধৰে এই টেমুনাবিলাকক খাবলৈ তেতিয়া এই ৰাইজোবিয়াম বেক্টেৰিয়াবিলাক আহে আৰু ৰাইজোবিয়াম বেক্টেৰিয়াই এই টেমুনাত থকা পুষ্টিকাৰক দ্ৰব্যবোৰ আহৰণ কৰে আৰু আহৰণ কৰোঁতে সি কি কৰে ৰাইজোবিয়াম বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰি সেই নাইট্ৰজেন যৌগলৈ ৰূপান্তৰ কৰে মানে পৰিৱৰ্তন কৰে নাইট্ৰজেন গেছখিনিক নাইট্ৰজেন যৌগলৈ পৰিৱৰ্তন কৰে
যেতিয়া মই আগতেও উল্লেখ কৰিছোঁ যে প্ৰত্যেকটো অণুজীৱ বা প্ৰত্যেকটো জীৱৰে এটা জীৱন মানে বহুত দীৰ্ঘকালৰ কাৰণে জীয়াই নাথাকে। গতিকে সেই ৰাইজোবিয়াম বেক্টেৰিয়াবিলাকো বহুত বেছি দিনৰ কাৰণে জীয়াই নাথাকে আৰু সিহঁতে কি হয় ইয়াতে এইটোৰ ভিতৰতে সেই আহাৰ গ্ৰহণ কৰি ইয়াতে মৃত্যুবৰণ কৰে আৰু সিহঁতৰ দেহত যিবিলাক নাইট্ৰজেন যৌগ সোমাই আছিলে সেইবিলাক কি হয় ইয়াতে থাকি গুচি যায়। যেতিয়া খেতিয়ক এজনে এজোপা মাহজাতীয় বা এডৰা মাহজাতীয় শস্যৰ খেতি কৰে তেতিয়া কি হয় যেতিয়া এজন খেতিয়কে এডৰা মাহজাতীয় শস্যৰ খেতি কৰে তেতিয়া এই যি ৰাইজোবিয়াম বেক্টেৰিয়া সেই বেক্টেৰিয়াবিলাকে ইয়াত থাকেই আৰু যেতিয়া খেতিডৰা চপোৱাৰ পিছত মাহজাতীয় শস্যখিনি আঁতৰাই যেতিয়া আকৌ হাল বাই দিয়া হয় তেতিয়াহ'লে কি হয় ইয়াত থকা যিখিনি নাইট্ৰজেন যৌগ আছিলে ৰাইজোবিয়াম বেক্টেৰিয়া গাত লাগি থকা নাইট্ৰজেন যৌগখিনি সেই যৌগখিনি কি হয় মাটিত মিহলি হৈ যায় আৰু মিহলি হৈ যোৱাৰ লগে লগে মাটিডৰাত নাইট্ৰজেনৰ পৰিমাণ আকৌ পুনৰ বৃদ্ধি পায়। সেইকাৰণে কি কৰা হয় সাধাৰণতে খেতিয়কসকলক কোৱা হয় যে যদি এবাৰ ধান খেতি কৰে তেতিয়াহ'লে আকৌ এবাৰ মাহ খেতি কৰাৰ প্ৰয়োজন। যদি তেনেকৈ নকৰে তেতিয়াহ'লে আমি সেই মাটিডৰাত আকৌ পুনৰ সাৰ বা পুষ্টিকাৰক দ্ৰব্য প্ৰয়োগ কৰিব লাগিব। অন্যথা আমি তেনেকৈ প্ৰাকৃতিকভাৱে আমি কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আমি মাটিডৰাত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ। গতিকে নিশ্চয় বুজি পালা তোমালোকে। ঠিক আছে, আমি পিছৰ খণ্ডলৈ যাওঁ। এই অধ্যায়ত তোমালোকে শিকিলা যে প্ৰায়বোৰ উদ্ভিদেই স্বপোষী মানে কি যি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। মাত্ৰ কেইবিধমান উদ্ভিদৰ পৰিপুষ্টি সাধন অন্য ধৰণে সম্পাদিত হয়। এতিয়া আমি কাৰ মানে পৰিপুষ্টি সাধন পাইছিলোঁ যিবিলাক পতংগভোজী সিহঁতি মানে প্ৰটিনৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে আৰু মৃতজীৱী উদ্ভিদবিলাক সিহঁতি কি হয় মৃত উদ্ভিদ বা গেলা পচা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া উদাহৰণস্বৰূপে দিছে যে পৰজীৱী বা মৃতজীৱী উদ্ভিদবোৰ সিহঁতে অন্য জীৱৰ পৰা পুষ্টি আহৰণ কৰে। খাদ্যৰ বাবে আন উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে সকলোবোৰ প্ৰাণীকে পৰপক্ষী জীৱৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া খাদ্যৰ বাবে যিবিলাক উদ্ভিদ বা প্ৰাণীয়ে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে সেইবিলাকে কি বুলি কোৱা হয় পৰপক্ষী বুলি কোৱা হয়। গতিকে আমি পতংগভোজী উদ্ভিদসমূহক আংশিকভাৱে পৰপক্ষী জীৱ বুলি ক'ব পাৰোঁনে? আচলতে পাৰোঁনে নোৱাৰোঁ? আমাৰ এতিয়া যদি আমি যদি ডেফিনেশ্যনটো চাওঁ বা তাৰ তত্ত্বটো চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে পতংগভোজী উদ্ভিদবিলাকো আংশিকভাৱে পৰপক্ষী হয়। গতিকে আজি অষ্টম খণ্ড আৰু শেষৰ খণ্ডটো এয়াই আছিলে। আমি ইয়াৰ পিছতে প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে কিতাপখন ভালদৰে চাবা আৰু পৰাপক্ষত গোটেই ভিডিঅ'খিনি চাবা। নহ'লে তোমালোকে যদি মাজত ধৰি ভিডিঅ'বিলাক চোৱা তেতিয়াহ'লে হয়তো বুজি নাপাবও পাৰা। গতিকে প্ৰথম খণ্ড দ্বিতীয় খণ্ডকে মই দিছোঁ তোমালোকক। গতিকে আটাইবোৰ খণ্ড চোৱাৰ পিছতহে তোমালোকে প্ৰশ্নখিনি কৰিবা। গতিকে আমি নেক্সট যি আছিলে সেইখিনি আমি প্ৰশ্ন আকাৰে আলোচনা কৰিম। ধন্যবাদ।